হেল্ল' বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালেই। সেইদিনাখন নগাঁৱত যে গৈছিলোঁ, সেইদিনাখন আমি একেলগে বৰদোৱা থানতো গৈছিলোঁ। ভিডিঅ'টো বহুত দীঘলী হৈ যাবৰ কাৰণে মই আৰু এইটো নতুন এটা এক্সট্ৰা পাৰ্ট হিচাপে আপোনালোকক দেখাম। এতিয়া আমি বৰদোৱা থানত গৈ আছিলোঁ। বৰদোৱা থান শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। এই বৰদোৱা থানখন বৰদোৱা থান বুলিও কয় আৰু বটদ্ৰৱা থান বুলিও কয়। চমুকৈ বৰদোৱা বুলিয়ে কোৱা হয়। এয়া আমি আহি পাই গ'লোঁ, বৰদোৱা এণ্ট্ৰি কৰিলোঁ। এই থানখন নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰমান নিলগত হয়। বৰদোৱা ঠাই নামে এখন ঠাইত অৱস্থিত হয়। এতিয়া আমি ইয়াতে প্ৰসাদবোৰ লৈ ল'লোঁ। এতিয়া ভিতৰত সোমাই আছোঁ। বহুত ৰ'দ দিছিলে ন, বহুত গৰম আছিলে। এই থানখনতে মহাপুৰুষ শংকৰদেৱৰ শৈশৱ, কিশোৰ আৰু কৰ্ম জীৱনৰ স্থলী হিচাপে অসমৰ সকলোতে জনাজাত। ইয়াতে শংকৰদেৱৰ জন্ম হৈছিলে। পুখুৰী বুলি কয়, আলি পুখুৰীত জন্ম হৈছে। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে এই শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। ইমান ধুনীয়া এটা পৰিৱেশ, সকলো গছ গছনিৰে ভৰা। ইয়াতে গছবোৰ কেনেকৈ ওপৰতে থাকে, এনেকৈ আহি মানুহবোৰ কাষত গ'লেও নাযায় আঁতৰি, এনেকৈ কাষতে থাকে। এই থানখনৰ আৰু এটা বিশেষত্ব হৈছে যে এই মহাপুৰুষজনাই এইখন থান সৰ্বপ্ৰথমে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল এইখন থানতে, বটদ্ৰৱা থানত। বহুত ডাঙৰ এৰিয়া হয় ইয়াতে। এইখন প্ৰায় 268 বিঘা মাটি আগুৰি আছে। এই থানখনত বহুত ডাঙৰ হয়। সেইদিনাখন বহুত মানুহো আহিছিলে তাত। এনেকৈ ভিতৰত সোমাই গৈয়ে প্ৰথমতে আমি প্ৰসাদ যিটো লৈছোঁ ন, গোঁসাইৰ যোগাৰ লৈছিলোঁ, সেইখিনি জমা দিবৰ কাৰণে গৈ আছোঁ ফাৰ্ষ্ট। তাৰপিছত আমি ভিতৰত যাম। ইয়াতে আমি কিনি অনা প্ৰসাদখিনি ইয়াতে দান কৰিব লাগে। ইয়াতে দান কৰোঁতেও পইচা দিব লাগে, মাননি হিচাপে দিব লাগে আৰু কিবা এটা। ইয়াৰ ভিতৰত সকলোৱে বহি আছে। এইটো মেইন মন্দিৰটো হয়, মেইন মন্দিৰ। ইয়াতে এটা বিশেষত্ব আছে যে ইয়াতে জাতীয় পোচাক পৰিধান কৰিলেহে ভিতৰত প্ৰৱেশ কৰিব পাৰি। এনেকৈ জিন্সবিলাক পিন্ধি যাব নিদিয়ে, চুৰিদাৰবোৰ পিন্ধি যাব, চাদৰ মেখেলা পিন্ধিহে যাব পাৰি। মই এনেই অকণমান ভিতৰৰ পৰাই ভিতৰত যোৱা নাই, অকণমান এনেই সোমাই এইটো ভিতৰৰ ভাগটো এনেকৈ দেখাই দিছোঁ। গুৰুজনা এজনক সুধি পিনে গৈছিলোঁ ভিতৰত, যে অকণমান এনেই ভিডিঅ'ত দেখাই দিম ভিতৰ ভাগ। তো মোক যাব দিছে। চাদৰ মেখেলা পিন্ধি নাহিলে ছোৱালীবোৰে সোমাব নিদিয়ে, ল'ৰাবোৰে ধুতি পিন্ধি আহিব লাগে। জিন্স পেণ্ট পিন্ধি ইয়াতে সোমাব নিদিয়ে। ভিতৰ ভাগটো বহুত ভাল লগা হয়। এতিয়া আমি গৈ আছোঁ যে প্ৰসাদ দিওঁতে এখন কাৰ্ড দিছিলে, এই কাৰ্ডখন দিলে আমাক ইয়াৰে প্ৰসাদ দিব। ইয়াতে বিচাৰি আছোঁ, এইপিনে বিচাৰি আহিছোঁ, এইপিনে এইখন জমা দিলে আমাক প্ৰসাদ দিব। এইজন গুৰুৱে আমাক দিব আৰু ইয়াৰ প্ৰসাদ ল'লোঁ। আৰু এটা ইমান দূৰৰ পৰা গৈছোঁ, আশীৰ্বাদ ল'লোঁ। ক'ৰ পৰা গৈছোঁ সুধিছিলে আমাক তেখেতে।
এতিয়া আমি সকলোৱে ইয়াতে বহি লৈছোঁ। প্ৰসাদ দিব ইয়াতে সকলোকে বহি লৈছোঁ ইয়াতে। বহুত মানে পৰিৱেশটো বহুত শান্তি আৰু ঠাণ্ডা পৰিৱেশ হয়। আপোনালোকে গ'লে গম পাব বহুত, আৰু যিসকলে গৈছে গম পায়ে, বহুত ভাল লাগে গৈ। এনেকৈ সকলোৱে শাৰী পাতি গৈছে আৰু সকলোকে এনেকৈ প্ৰসাদ দি গৈছে। এইজোপা শিলিখা গছৰ তলতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো পুথিবোৰ মানে কিতাপ পত্ৰবোৰ লিখিছিল ইয়াতে বহি পিনি। এইডাল শিলিখা গছৰ তলতে এয়া লিখাই আছে ইয়াতে। আৰু সিপিনে আৰু চাব লগা বহুত আছে। ইয়াতে এইটো হৈছে এটা কুঁৱা, য'ত শংকৰদেৱে গা ধুইছিলে। এইটো পাটনাদ বুলি কোৱা হয়, গুৰুদেৱে ব্যৱহাৰ কৰা পাটনাদ। আৰু এইপিনে চব সেউজীয়া গ্ৰীণ ঠাণ্ডা পৰিৱেশ। এইপিনে আছে আকাশী গংগা, এইপিনে আছে মানে সেইটো আলি পুখুৰীটো, আৰু ডাঙৰ এৰিয়া এটা আছে এইপিনে। পৰিৱেশ হয়। আহি আমি যিহেতু দিনটো একো খোৱা নাছিলোঁ, ইয়াতে আমি অকণমান জিৰালোঁ আৰু চাহ পৰঠা এনেকৈ যোনে যি খাই আমি খালোঁ, আৰু আমি পিনে ঘৰমুৱা হ'লোঁ। গৈ পিনে বহুত ভাল লাগিছে, বহুত শান্তি, আৰু মানে কি ক'ম আৰু বহুত ধুনীয়া জেগা হয়। যিসকলে আহিছে গমেই পায়, আৰু যিসকলে অহা নাই আহিব। আৰু এইখন দলঙৰ এটা বিশেষত্ব আছে, ইয়াতে দুখন গাড়ী একেলগে পাৰ হ'ব নোৱাৰি। এইপিনে এনেকৈ ৰৈ থাকিব লাগে, সিপিনৰ গাড়ী অহাৰ পিছতে ইপিনৰ গাড়ী যাব দিয়ে এনেকৈ। আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।